সো গাইজ ফাইনেলি গংগামাৰ বুকুত খেলখন আমি বিদায় দিব ল'লোঁ। তো খেলখন কিহৰ বাবে দিয়ে কি কৰে আপোনালোকে ভিডিঅ'টো এণ্ড চাই দিয়ক। তো ভিডিঅ'টো লাষ্টত গোটেইখিনি কথা কোৱা আছে। তো আপোনাৰ ভিডিঅ'টো এণ্ড চাওক গাইজ। তো ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰিছোঁ। তো লেটছ গো। সো গাইজ তো ফাইনেলি আজি হ'ল ভেল দিয়া। তো আপোনাক ভেল দিয়াৰ সম্পূৰ্ণ দৃশ্য দেখুৱাম। তো পূৰা ভেলৰ জগৰ পাতি চলি আছে এতিয়া। সো নমস্কাৰ গাইজ, সকলোকে স্বাগতম। সো অন্য এটা ভিডিঅ' লৈ তো পূৰা ওপৰত দুকলা চুকলা লৈ নিশ্চয় দেখিছে। তো ফাইনেলি গাইজ আজি হ'ল আমাৰ গাঁৱৰ ভেল দিয়া। তো ইয়াৰ প্ৰসাদ আছে ওপৰত নিশ্চয় দেখিছে। তো প্ৰসাদ চাগাত লৈ গৈছোঁ। তো এইফালে ভেল বনাই আছে মজাকৈ। তো চব ফাইনেলি গাইজ ভেলৰ পূৰা কাম চলি আছে। তো ভেলখন পূৰা ক্লিয়াৰ হ'লে তো এতিয়া ইয়াৰ ওপৰত যি ঘৰটো বনাব। তো ঘৰৰ কাম চলি আছে। তো এনেকৈ আপোনাক ভেলখন গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো ভেলখনৰ পৰা প্ৰায় কল দনা মৰাখিনি কাম বাকী আছে। বাকী কাম হ'লে তো আপোনাৰ ভিডিঅ'টো চাই থাককচোন বাৰু। তো ভিডিঅ'টো মজা লাগিব। তো কিহৰ বাবে কি কৰে তো আপোনাক গোটেইখিনি যেখানে জানো ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো গাইজ এণ্টলৈ চাই থাকক। ফাইনেলি তাত ভেল বনাই আছে। তো মোক ইফালে আৰু এটা ৰছী নিব পঠালে। তো ইয়াতে এটা গাছৰ মূৰত গাইজ ইমান মতা এটা ৰছী বনাই আছে। তো এতিয়া ৰছীডাল লৈ যাম, কাৰণ ভেলখন ৰাস্তাৰ পৰা নদীত নামাব লাগিলে তো মানে হাত থাকিলে বেলেগ কথা গাইজ। তো গোটেই একদম মানে জিঅ' বেগ পাৰা আছে। সেইকাৰণে ইয়াতে এটা ৰছী আছে গাইজ। তো ৰছীডাল লৈ যায় মজাকৈ তাতে থৈ দিম। দি কিনে ভেলখন গাইজ গধূলি অলপ নামি আছে হোৱাৰ পিছত। তো আপোনাক গোটেইখিনি দেখুৱাই আছোঁ সম্পূৰ্ণভাৱে। ভিডিঅ'টো চাই থাকক। ৰছীডাল আছে ইয়াতে, এডাল গাইজ ৰছীডাল এডাল গাইজ বম ৰছী। সো গাইজ ফাইনেলি ভেলৰ ওপৰৰ পিনেও বনোৱা কাম চলি গ'ল। তো এনেকৈ কাম চলি আছে। তো গাইজ মোক একবাৰ আৰু এতিয়া চৌকত যাব লাগিল। তো কিবা কিবি বস্তু আনিব লগা আছে তো পূজাৰ। তো এই বস্তুখিনি আনিলোঁ। তো আপোনাক আহি কিনে ৰাতি লগ পাইছোঁ গাইজ। তো ভিডিঅ'টো আপুনি এণ্টলৈ চাওক। তো আকৌ ৰাতি লগ পাইছোঁ গাইজ। সো নমস্কাৰ গাইজ। তো ফাইনেলি এতিয়া ৰাতি গ'ল। তো আপোনাক দেখুৱাইছিলোঁ মই দিনত যি ভেল বনাই আছিল। তো ভেলখন একচুৱেলি বনাই থাকোঁতে মই চৌকত গ'ল। তো ৰাইজৰে কিবা কিবি বস্তু আনিব লগা আছিল। তো সেনেকৈ মই চৌকত গ'লোঁ। তো এতিয়া পাত পৰি আছে। তো আপোনাক তাত গৈ লৈ দেখুৱাই আছোঁ। তো কি কিনো আছে আজি, তো কেনেকুৱা কি হয়। তো লেটছ গো। সো গাইজ ফাইনেলি মই ভিতৰত আহি গ'লোঁ। তো ভিতৰত প্ৰসাদ চসাদ গোটেই থোৱা আছে। তো ইয়াত ভেলত যি গংগা দেৱীৰ পূজাত যি বৰ সামগ্ৰী দিয়ে তো গোটেইমাখান ইয়াতে আছে। তো আপোনাক গোটেইখিনি সামগ্ৰী দৃশ্য দেখুৱাইছোঁ। তো এইফালে পাত পৰি আছে। তো আপোনাৰ পাথৰৰ কিছু অলপ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে পাত পৰি আছে নিশ্চয় দেখিছে। তো এইফালে আৰু প্ৰসাদৰ বাবে যি কল নাৰিকল এইবিলাক কাটি আছে গাইজ। তো এই খেৰ গছত জুই লগাই কিনে গাইজ ভেলৰ আগত যি যাব। তো মানে পূজা দিয়াত আগত যাব জুইকুৰা লৈ ইয়াতে ভোগ আছে। তো আপোনাক ভোগখিনি দেখুৱাম এতিয়া গাইজ। তো ইয়াৰ নিশ্চয় দেখিছে ভোগ। তো ইয়াৰ ভোগ ৰাইজক বোলা হ'ব। তো ৰাইজক দিব ইয়াৰ ভোগ। তো প্ৰসাদ ভোগ ৰাইজক দিব। তো আপোনাক যেখানে বাৰু দেখাবলৈ চেষ্টা কৰিম। তো পূজা সম্পূৰ্ণ দৃশ্য চলি আছে। তো চাকি মাখান জ্বলাই আছে। তো এতিয়া বেছি দেৰি নকৰি ভেলত যাবে। তো আপোনাক তলতীয়া লগ পাইছোঁ গাইজ। তো ভিডিঅ'টো আপোনাৰ এডালৈ চাই থাকক। সো গাইজ ফাইনেলি ৰাইজৰ মানুহ আহি গ'ল। তো ৰাইজৰ যিমান মহিলা ছোৱালী তিৰি মহিলা যি আছে গাইজ ছোৱালী তো চবেই ইয়াতে ভেলত প্ৰসাদ দিয়ে। তো চাকি বন্তি দিয়ে। তো নিশ্চয় দেখিছে ইয়াত লেখাই আছে নতুন গোটেই ৰাইজ ঘূৰাই ভেলখনত। তো ভেলখনত এতিয়া আমি প্ৰসাদ চসাদ দিম। তো ধৈৰ্য বনাই আছোঁ গাইজ এতিয়া। তো প্ৰসাদ চসাদ দি আপোনাক লগ পাইছোঁ গাইজ। তো কি ক'ম গাইজ। তো এবছৰৰ মূৰত যেতিয়া একবাৰেই আহে। তো গোটেই গাঁৱৰ মানুহমাখান গোটেই আহে। তো গোটেই ল'ৰা মাখা আছে নিশ্চয় দেখিছে। গোটেই লগৰ ল'ৰা মাখা আছে। তো এতিয়া ভেলত আমি প্ৰসাদ দিম। তো গাইজ মোবাইলটো বেলেগক ধৰিব দিম। তো আমি ভেলৰ ভিতৰত সোমাই কিনে সোমাই প্ৰসাদকেইটা দিব লাগিব। চাকি মাখান দিব লাগিব। তো নিশ্চয় কিছুমান মানুহ আছে। তো গাইজ আপোনাৰ ভিতৰত চাই থাকক।
So guys, finally ফেলত পুৰা চাকি ধূপ ধুনাটো প্ৰসাদ দিয়া চলি আছে। তো নিশ্চয় দেখিছে ওপৰত প্ৰসাদ চসাদ দিয়া আছে। তো মই ভিতৰত আছোঁ, তো তলত আছোঁ একদম। তো সেইকাৰণে আপোনাৰ মোক দেখা পোৱা নাই। তো সুন্দৰভাৱে ইয়াত নিশ্চয় দেখিছে ভেলখন সজাই আছে। তো চাকিৰে তো চাকি মাহৰ ওপৰত দি আছে। তো ভিডিঅ'টো গাইছ আজি বেছি দীঘল নকৰোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাৰণে তো লাষ্টত গাইছ ভেলখন ইয়াৰ পৰা সুন্দৰভাৱে অলপ দূৰলৈ লৈ যায় কিনে নদীৰ মাজত লৈ যায় কিনে তো সাঁতুৰি যায় কিনে তো ভেলখন নদীৰ মাজে এৰি দিয়া যাব। তো ভেলখন এৰি দিয়াৰ পিছত গাইছ তো আপোনাক যদি মই পাৰোঁ তো ওপৰত যায় প্ৰসাদ চসাদ বিলাহীখিনি ভিডিঅ' আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সেইকাৰণে তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আজিৰ এই ভিডিঅ'ত প্ৰতিশ্ৰুত। তো জয় অসম। ইমান ভিডিঅ' কৰা হয় পাইৰে এই পৰবে ভিডিঅ' কৰিছে এই পৰবে কাই এই মাজৰটো চলি দিছে মাজিও আহি আই নাই এটা ৰং খাই কাই নাই ৰহ দিবা নহলা আগৰ পৰে চাইছো লাই লাই বাবাই দিবা লাগা আছে কিবা আছে না গঙ্গা মায়া কি করি হরিবল হরিবল গঙ্গা মায়া কি ওই মেঘালা আগে যাবে সো গাইজ ফাইনেলি ভেলখন আমি গংগা মাৰ বুকুত বিদায় দিবলৈ ওলালোঁ। তো ভেলখন এতিয়া আমি আগপিনে লৈ যাম। তো অলপ দূৰত লৈ যাই কিনে গংগা মাৰ বুকুত ভেলখন ভৰাই দিম। তো গাইজ ভিডিঅ'টো এইখিনি আছিল। তো বাই বাই, টাটা, গুড নাইট। Oh, enggak, schön, das hat die.